কেনেকৈ মুঠি? 4টা 20 টকা। টেঙা হ'ব জানো? আৰু পালেং? দৰদাম মাৰি থকা দেখি গম পাইছেই চাগে আজি ভিডিঅ'টো কিহৰ হ'ব। আজি পালেং শাক আৰু চুকা শাকৰ লগতে মাছৰ এটা সৰু ৰেচিপি আপোনালোকক দেখাওঁ বুলি আহিছোঁ। চ' চাই যাওক। এয়া মই মাছখিনি ফ্ৰাই কৰিলোঁ প্ৰথমতে। পালেং শাকখিনি মই ভালকৈ ধুই লৈ এতিয়া কাটি ল'ম। এয়া কটা হ'ল। তেনেকৈয়ে এই চুকা শাকখিনিও ভালকৈ ধুই লৈ এয়া কাটি লৈছোঁ। তেতিয়ালৈকে মোৰ মাছখিনিও ফ্ৰাই কৰা প্ৰায় হৈ গ'ল। এয়া চুকা শাক আৰু পালেং শাকৰ কটাখিনি। বাকী নিমখ, হালধি, পাঁচফোৰণ, আদা নহৰু, জলকীয়া আৰু পিঁয়াজ এটা কাটি ল'ব। মই বাৰু এতিয়া অলিভ অইলে ইউজ কৰিছোঁ, বাট আপোনালোকে মিঠাতেলো ইউজ কৰিব পাৰে। প্ৰথমতে পাঁচফোৰণখিনি দি দিব। পাঁচফোৰণখিনি অলপমান ৰঙচুৱা হোৱালৈকে ৰখিব। তাৰপাছত লাহেকৈ আপুনি জলকীয়াখিনি কাটি পেলাই এড কৰিব। তাৰপিছত আদা নহৰু যোনখিনি লৈছিলোঁ সেইখিনিও ইয়াতে এড কৰিব লাগিব। এই আদা নহৰু এড কৰিলোঁ। এতিয়া অলপমান টাইম ভালকৈ লৰাই তাৰপাছত আপুনি ইয়াতে পালেং আৰু চুকা যোনখিনি শাক আমি কাটি থৈছিলোঁ সেইখিনি ইয়াতে আপুনি দি দিব। শাকখিনি কিছু সময় ভালকৈ লৰাই আমি তাৰ ওপৰত হালধি, নিমখ সকলোখিনি ইয়াতে এড কৰি দিম। শাকখিনি অকণমান টাইম সিজিবলৈ দি আমি বেলেগ এটা বস্তু বনাই লওঁ। পেনখন পাতি লৈ মই অলপ অলিভ অইলে দিছোঁ। মই আগতেও কৈছোঁ আপুনি মিঠাতেলো ল'ব পাৰে, কোনো কথা নাই। আজি কি বনাম বাৰু বেলেগ আইটেম এটা আপোনালোকে কিবা গেছ কৰিব পাৰিছেনে? অলপ অলপ গম পাইছে চাগে মাছৰ লগতনো কি আৰু বনাব পৰা যায়। চ' চাওক। প্ৰথমতে এয়া মই কাটি থোৱা পিঁয়াজখিনি দি দিলোঁ পেনখনত। অলপমান আপোনালোকৰ হিচাপ অনুসৰি দিব পাৰে। মই অলপমান 3টামান পিঁয়াজৰ দিছোঁ আৰু তাতে আদা নহৰু অলপমান দি দিলোঁ। আৰু চাই যাওক কি আৰু কৰিম। অলপমান টাইম পিঁয়াজখিনি ৰঙচুৱা হ'বলৈ মই অলপমান লৰাই দিছোঁ। আৰু একচুৱেলি ক'বলৈ গ'লে পেনত এনেকুৱা ষ্টিলৰ হেতা ইউজ নকৰে বাৰু, মোৰখন ভাগি গ'ল। ত' এইখনে এতিয়া ইউজ কৰিব লগা হৈছে, উপায় নাই। যি কি নহওক চাই যাওক। বাকী মই ইয়াতে লাহেকৈ আপোনাৰ এড কৰিলোঁ এইয়া মাছৰ পেটু। চ' মাছ আনিছোঁ যেতিয়া মাছৰ পেটুটো আনিব লাগিবই। নিমখ অলপমানো এড কৰি দিব ইয়াতে। এয়া প্ৰায় বইল হৈ গ'ল, ভাজ খাই গ'ল। এনেকেই অলপমান টাইম ভালকৈ লৰাই মেলি ভালকৈ সকলোখিনি মিলাই আপুনি লাহেকৈ এড কৰিব লাগিব পানী। এয়া মই পানী এড কৰিছোঁ। আপোনালোকৰ ফেমিলি মেম্বাৰ বা বন্ধু বান্ধৱসকল কেইজন লগত খায় বা অকলে খায় সেইটো হিচাপত আপুনি পানীটো এড কৰিব। মই 1 কাপেই দিছোঁ অকলে খাম যেতিয়া।
মাছৰ পেটুখিনি আৰু পিঁয়াজো প্ৰায় ৰঙচুৱা হৈ পৰিছে, চ' মই ভাতখিনি এড কৰি দিলোঁ। আপোনালোকে ইয়াত বেঙেনাও এড কৰিব পাৰে, বাট মই বেঙেনাৰ লগত খাই বৰ এটা ভাল নাপাওঁ, চ' সেইকাৰণে মই দিয়া নাই। বাট আপোনালোকে বেঙেনাও দিব পাৰে, ইয়াত খাই ভাল পাব তেতিয়া। ভাতখিনি ভালকৈ ভাঙি দিব, যদি আপোনাৰ গোটা গোটা হৈ আছে ক'ৰবাত ক'ৰবাত, ভালকৈ ভাঙি দিব আৰু ভালকৈ গোটেইখিনি মিলাব। তৰকাৰীখিনি পূৰা উতলি বইল হ'ব ধৰিছে, এয়া ধুনীয়াকৈ বইল হৈ গ'ল। এতিয়া মই মাছ দুটামান এড কৰি দিওঁ। এয়া দুটা মাছ এড কৰি দিলোঁ। আৰু এটা বস্তু বনাওঁ, কেঁচা আমৰ লগত পদিনাৰ চাটনি। ত' আপুনি আমটো কাটি ল'ব ধুনীয়াকৈ, এয়া মই কাটিছোঁ, আপুনি দেখিছেই। আৰু তাৰ লগতে পদিনাখিনি ভালকৈ ধুই মেলি চাফা কৰি ল'ব। দেন মিক্সিত গোটেইখিনি এড কৰি দিব। এয়া চাওক, পদিনা দিলোঁ মই, কেঁচা আম, জলকীয়া, আদা নহৰু অলপ, হৈ গ'ল আপোনাৰ চাটনি ৰেডি। বাছ এতিয়া ধুনীয়াকৈ খাবহে লাগে আৰু। সকলোখিনি হ'ল, এতিয়া এয়া ভাত ল'লোঁ, লগতে মাছৰ পেটু, এয়া এজনী ফ্ৰাই মাছ, এয়া এতিয়া বনাইছিলোঁ চাটনি, ধুনীয়াকৈ লৈ লৈছোঁ। এয়া দুটা জলকীয়া, নেম্বুটো লাগিব অলপ, নিমখ যদি আপোনালোকে খায় এইটো ল'ব পাৰে, আৰু এয়া বিলাহী চালাড। আঞ্জাত দিয়া মাছকেইটাও এয়া উলিয়াই লৈছোঁ, খাব লাগিব ধুনীয়াকৈ। জোলটো এনেকৈ আপোনালোকে ছাইডত লৈ ল'ব পাৰে, অলপ অলপ দেখিবলৈও অলপ ভাল লাগে। হ'ল, এতিয়া যাওঁ খাওঁগৈ, আপোনাৰো বনাই খাব, কেনেকুৱা লাগে মোক কমেণ্টত খাব লাগে। এতিয়া ভজা মাছটো চাটনিৰে বনাইছিলোঁ, চাটনিৰ লগত খাই চাব। তোমালোকৰ আছে আপোনালোকে খাব এনেকৈ বনাই, কেনেকুৱা লাগে মোক জনাবলৈ কিন্তু নাপাহৰিব। মই আশা কৰোঁ আপোনালোকে ভালকৈ খাওক, ৰেচিপিটো ইউজ কৰক।